গাইজ তো কি খবৰ আপোনালোকৰ তো আকৌ এটা নতুন ভিডিঅ' সৈতে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ তো বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ এই আমাৰ বেটা ডাঙৰ হৈ গ'ল হাই কৰি দিয়া কৰি দিয়া গৰমৰ কাৰণে এনেকুৱা আছে দে গাইজ আপোনালোকক অকণমান কৰি বেয়াকৈ নাজানো জনাব গৰমৰ কাৰণে এনেকুৱা দেখা হৈছে হাই কৰি দিছোঁ নাপায় এতিয়া মানে কি কৰি থাকোঁ নহয় গাইজ একদম মাটি চুচৰাই থাকে গৰমৰ কাৰণে গৰম বুলিয়ে নহয় কাৰণ এতিয়া খোজকঢ়াৰ পৰা আৰামটো ভালকৈ সেইকাৰণে মাটিত ধৰে একদম দাউৰি থাকে মাকে ভাত খাই আছে মাকৰ ওচৰলৈ গুচি আহিব সেই মাকে ভাত খাই আছে ইয়াতে আমাৰ কিবা কিবি দেখাই আছোঁ আলু পিটিকা আৰু কিবা কিবি টেঙা চেঙা আছে এই ওচৰত গৈ আছে ইয়াক দাঙি লৈ যাব আৰু মই এতিয়া যাম চকলে চকত কিবা এটা অনলাইন কৰিব লাগে যদি সিহঁতক পাৰ্মিশ্যন লৈ ভিডিঅ'টো কৰিবৰ কাৰণে অনলাইন কৰা আমি দেখাম সেইটোকে নেদেখাওঁ আৰু মই যাওঁটো দেখাম কেনেকৈ যাওঁ বাচন পিঠা ওলাও এতিয়া বাচন দি দেখাই আছোঁ বাচন্তি পেডেল মাৰা বাচন্তি বেলেগ নহয় আৰু বলক তেতিয়াহ'লে এইখানে হৈছে মোৰ বাচন্তি মোৰ জীৱন লগৰ য'ত গ'লেও মোৰ এইখানে বহুত সেইকেইটা চেঞ্জ হৈছে সেইকেইটা মই জইন মাৰবা তাৰমানে জইনটো চিংছে পকেটত লৈ গ'লে হেৰাব নহয় সেইকাৰণে পিনটো মাৰি লৈছোঁ পিনটো মাৰি লৈ অলপ এনেকৈ আলে ল'ম ক'তো হেৰাই নাযায় বিন্দাছ পিন আলমি আছে এনেকৈ থৈ দিছোঁ নাই মই এতিয়া ওলালোঁ গৰমত যাব পৰা নাই কেনেকৈ যাওঁ তাকে চিন্তা কৰি চাইকেল লৈ আকৌ এবাৰ ৰ'দত চাইকেল লৈ যাম এতিয়া কেনেকৈ যাম তাকে চিন্তা কৰিছোঁ ইফালে ধৰিছে মাছ বাইদেৱে কিমান মাছ পাইছা এই যাওঁ বোলে মাছ পায়ো নাই বুলি কৈছে দেখিছেনে গাইছ দিব লাগে বুলি গাইছ অকণমান গৈ আছোঁ এতিয়া ৰ'দত পৰি গাইছ ৰ'দত চাইছোঁ কিমান পাৱাৰ দিছে ৰ'দে এতিয়া গৰম নিদিয়ে গাইছ বিৰাট গৰম লাগিছে 10 দিনমান চাইকেল চলালোঁ চাবৰ পিছতে মই অৱস্থা গৰমত এই চাইকেল চলাটো ধেমালি নহয় গাইছ ৰ'দত আমাৰ ইয়াতে 3টা গৰু মৰিছে একেলগে 3টা গৰু চিন্তা কৰক গৰমৰ কাৰণে কিমান কি হ'ব পাৰে মানুহ যে কিবা নহ'ব গেৰেণ্টিয়ে নাই বৰষুণ দি থাকি ঘৰত দিছে এতিয়া বলক তেতিয়াহ'লে মোৰ লগত কিবা কৰি যাম আৰু লাহে অনলাইনটো কৰি থৈ পেলাই গৰুবিলাক যে কেনেকৈ আছে নহয় এইবিলাক গৰমত খেৰ মেলিছে খেৰ এইবিলাক ধান লগাবলৈ কাটব লাগি আছে থকা এইবিলাক আৰু সিহঁতৰ পানী হৈছিলে চাওঁ খালি সিহঁতৰ কমাই নাই অৱস্থা চব গৰু গছৰ তলত পাইছে এই দুটা এনেকৈ ৰখি আছে সেই দুটা সেনেকা এটা আছে আকৌ ছাগলীটো এনেকৈ আছে ইয়াতে ফাইনেলি আহি পালে দোকান কিন্তু দোকানে খোলা নাই চালে কিমান টাইম ৰখি থাকিব লাগে আৰু হিচাপ নাই আৰু ৰখি থাকোঁতে কিছুমান আহি গ'ল তিৰি মানুহ এটা তিৰি মানুহ মেলেন পিনে ৰখিহে থাকবি আমনি লাগি গৈছে গাইছ অলপ টাইম ৰখি কিনে মই যাম গুচি আৰু বহুত টাইম হ'ল আৰু গাইছ যাওঁতে হেল্ল' গাইছ এতিয়া আছোঁ বৰ্তমান মই জাল বাই মাছে নুঠে একদম মাছে নাই জাল বাই এই এটা দুটা ক'ৰবাত উঠে দেখাই আছোঁ কি মাছ পাওঁ তো গাইছ এতিয়া অলপ অলপ বৰষুণ পেলাইছে কিনকৈ বতৰটো বহুত ঠাণ্ডা কৰিছে দেই তেতিয়াত চাই তেতিয়া একদম বহুত গৰমত তাৰমানে অ'ত থাকিবা নৈতত থাকিবা এনেকুৱা হৈছিল এতিয়া বৰষুণ পেলাইছে বৰষুণটো তেন্তে ভাল লাগছে অলপমান দেহাটো অলপ ঠাণ্ডা পৰি গৈছে অলপমান হ'লেও তেতিয়া ইমান গৰম দি আছিলে টিঙৰ গৰম সহ্য কৰিম নে ৰ'দৰ গৰম সহ্য কৰিম মানে মানুহ মেইন গৰম হৈ গৈছিল তেতিয়া চাই থাকক ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ তো যিসকল নতুনকৈ আহিছে ছাবস্ক্ৰাইবটো কৰি দিয়ক নাই প্লিজ বেলেগ কিন্তু দবাই দিয়ক তেতিয়াহে নতুন ভিডিঅ'বিলাক পাই থাকিব আপোনালোকে মোৰ অলপ ভিডিঅ'বিলাক বনাব অলপ মটিভেট লাগিব ভাল লাগিব নহয় তো ছাবস্ক্ৰাইব কমেণ্ট লাইক চেক কৰি দিব আৰু আপোনালোকে এইকেইটা মাছ পালোঁ বৰ্তমান কৈ টোপনি আৰু মোৱা বেলেগ মাছ নাই আমাৰ মিত্ৰানে জাল বাই আছে এটাও মাছ নাই গাইছ লঘু কৰিলে মাদাৰে গোবাই আছে ধান ময়ো লাগে অলপ যাই কিনে ক'লে শাস্তি পাইতো হ'লেও ধান ইমানখিনি মাৰিলোঁ অলপমান বাকী আছে সেইখিনি মাৰি আছোঁ হাতে দি চাই থাকক এতিয়া মই ধান মাৰিম বৰ্তমান ধান বেলেগ নহয় ভৰিদি মাৰিম তাৰমানে অকণমান ধানৰ ক'ত কি বেলেগ মাৰিব যায় বেলেগ ধান ভৰিটো এনেকৈ ল'ম তো এনেকৈ মোহৰি দিম পূৰা এই ব্যৱস্থা
এনেকৈ ধুনীয়াকৈ। ধান দেৰিকলৈকে আছিল নহয়, গোটাই গান্ধীয়ে পকাই ধৰিছে। 2 পাল্লামান ধান ওলাই নে নোলাই তাকে চিন্তা হৈছে। সেনেকৈ মাৰি আছোঁ আৰু যিকেইটা ওলাই সেইখিনিয়ে বহুত লক্ষ্মী বস্তুটো পথত এৰি থৈ আহিব নোৱাৰি, সেইকাৰণে এনেকৈ কাটি লৈ আহিছোঁ আৰু কাৰণে এনেকৈ মাৰিছোঁ গাইছ, বেলেগ নহয় আৰু। আছিল মাৰাগিলাক সেইগিলা আগৰ মাৰা ধানগিলা সেইগিলাক অলপমান আছে, সেইখিনি মাৰা আছে, সেইখিনি হৈ গ'ল। ধান ওলাইছে এইগিলা 3 পাল্লামান ধান ল'ব এইবিলাক চব গান্ধীয়ে ধৰিছিলে মানে। ফাইনেলি হৈ গ'ল ধান মাৰা। এতিয়া আকৌ বেৰা এখন গাঁঠি দিব লাগে, আমেৰিকান বেৰা যে, সেই বেৰাখন তাৰমানে ফাটি গৈছে, কিন্তু শাল ঘৰ হয়, গোটেই একদম হেৰি হৈ গৈছে, সেইটো খোলা হৈ গৈছে। আমি সেইটো মই ধুনীয়াকৈ বেৰা এখন লগাম, ব'লকচোন মই দেখাই আছোঁ ক'ত কি লগাই আছোঁ। একফালে লগোৱা হৈ গ'ল, একফালে বান্ধি দিলোঁ, ইফালে সেইফালে চাইডে টানি পেলাই দি আছোঁ ৰ'ব। তো হৈ গ'ল এতিয়া কমপ্লিট পূৰা, তো চাব পাৰে এনেধৰণৰ মাৰিছোঁ। ইফালে কাটি দিছোঁ, ইফালে টানি দিছোঁ, চাইডে এই লাগৰ বস্তুবিলাক পৰি আছে এনেকৈ চাব পাৰে দুই চাইডৰ পৰা। এইবাৰ যাতে খুলি নাহে, একদম পূৰা কাটি দিছোঁ টাইটকৈ ফিটিং কৰি। গাইছ হৈ গ'ল কাম কমপ্লিট। অকণমান কামখিনি কৰি দিলোঁ, গৰম লাগছে গধূলি চাহ একাপ খাওঁ, চাহ একাপ খোৱাৰ মজাই বেলেগ। গধূলি চাহ একাপ বৰ ধুনীয়া গাখীৰ দিয়া চাহ খাব পাৰে আপোনাৰ। খাম গাখীৰ দিয়া চাহ, বিস্কুট। মোৰ বেটাই কি কৰিছে বাবু, সেইটো হাই কৰি দিয়া, চাই চাওকচোন, বেছি একো লাগে চাহ একাপ খাব। ইয়ে জানো পাৰিব এই কাপ চাহ খাব, গৰম গান চাই থাকক ভিডিঅ'টো একেলগে। হেল্ল' গাইছ, এতিয়া খাম বাদাম ভাজা, কেঁচা বাদাম। এইটো হৈছে বাদামটো, সেইটো বাকী লাগি আছোঁ বাদামটো বৰ্তমান। মই ধুনীয়াকৈ ভাজিম, তেলত ফ্ৰাই কৰিম, দেখাই আছোঁ তেনেকৈ ভাজোঁ, ময়ে ভাজি দিম। বহুত ভাল পায় বস্তুটো খাই কিনে, মই দেখাই আছোঁ বলক। তেতিয়াহ'লে বাদামকেইটা গুচোৱা হৈ গ'ল, ফুলক তাতে বনাই আছোঁ তাতে গেছত। গেছটো চালু কৰিম, এতিয়া চালু কৰি দিলোঁ ইয়াতে এনেকৈ, ইয়াতে এনেকৈ দিম। এইটো ভাঙা চিঙা দেই, ইফালে একদম কেওফালে দেখা পায়, দেখিছেনে ফুটা কেওফালে। দুখীয়া মানুহ গাইছ, কৰি নাচোঁ আৰু এনেকৈ কেৰাহীটো বহাই দিলোঁ। ইফালেদি চব দেখা পায় আমাৰ পাকঘৰত, ঘৰৰ বেছি এই অৱস্থা। বাদাম ভাজা অলপ তেল দিম, তাৰপিছত ডাইৰেক্ট ফ্ৰাই কৰি দিম, নিমখ অলপ দিম। ক'লা নিমখ হ'লে বেছি ভাল লাগে, ক'লা নিমখটো নাই। গৰমে অলপ ভাজি খোৱাই মজাটোৱে বেলেগ, হয়নে নাই কওকচোন বাৰু। ডাইৰেক্ট মাৰি দিয়ক, তেলটো দি আছে বৰ্তমান। অ'কে, ইমান তেল দৰকাৰ নাই, হৈ যাব বাছ। অলপ ফ্ৰাই কৰি ভয় লাগে, হয়নে নাই। বহুত বাদামটো হয়তো সেইখিনি হয়, তো অলপ গৰম হ'ব দিওঁ, তাৰপিছতে বস্তুটো খাই ভাল লাগিব। যদি এনেকৈ তেলৰ চেনে ওলাই থাকিব, আকৌ গৰম হওক অলপমান। বহাই দিম এতিয়া হেৰিকেইটা, গৰম তেলটো গৰম হৈছে। বাকেলে চাকেলে চব গৈছে দেই একদম। নিমখ দিছোঁ অলপ, মাৰি দে নিমখ অলপ দি দিব লাগিব ইয়াতে। বনি আছে এনেকৈ, আমাৰ আকৌ ইফালে বনি আছে চব্জি, মাছ ভাজি, আৰু এইটো হৈছে মাছ ভাজি। মই জাল বাকি টাউন পাইছিলোঁ, মই এইকেইটা মাছ, জলকীয়া, এই আৰু এই থকা হৈছে। অকণমান কালাৰটো আহিছে ন, পটাই আছে। মই আৰু বহুত নাই, অলপমান বাকী আছে। বাদাম টেষ্ট ওলাইছে, এটা টেষ্ট কৰি চাম দেই মই। গৰম পৰিল এইখান বস্তু, গৰম অলপমান এতিয়া নমাম, এনেকৈ খাম বাদাম ভাজা। বাদাম
বাদাম ভাজা এতিয়া এইটো ফেনৰ তলত ঠাণ্ডা হ'ব দিছোঁ গৰমে খালী বেছ না নাপাওঁতো অলপ ঠাণ্ডা হ'লেহে ভাল লাগিব অলপ মচমচীয়া হ'ব সেইটো হয় খাম এতিয়া তো বলক তেতিয়াহ'লে দেখাই আছোঁ অকণমান ঠাণ্ডা হৈ লওক তাৰপিছত খাই আছোঁ আকৌ মাকো দিলোঁ ময়ো খালোঁ ইফালেও খালা ময়ো খোৱা খাবা মৰা গুড়া কৰি মকা তাৰপৰা ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব তেতিয়াহ'লে আজিলৈকে বাই বাই